টেষ্টি ৰেচিপি চেনেললৈ সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই লৈ আহিছোঁ অলপ বেলেগ ধৰণেৰে বনাব পৰা এগ ৰোলৰ এটা টেষ্টি ৰেচিপি। এই ৰোলটো ৰাতিপুৱা ব্ৰেকফাষ্টত বা গধূলি সময়ত সহজতে বনাই খাব পাৰে। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। তেনেহ'লে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে মই এটা মিক্সিং বলত 1 কাপ ময়দা লৈছোঁ, 1 কাপ পানী লৈছোঁ আৰু গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। পানী কম হৈছিল বাবে আৰু আধা কাপ পানী দি লৈছোঁ। এয়া মোৰ গোটেইখিনি ভালদৰে মিক্স কৰা হৈ গৈছে। বেছি পাতলো নকৰিব, বেছি ডাঠো নকৰিব। এটা প্লেটত এটা মিডিয়াম সাইজৰ পিঁয়াজ পাতলকৈ কাটি লৈছোঁ, 2টা কেঁচা জলকীয়া পাতলকৈ কাটি লৈছোঁ আৰু এটা তিয়ঁহ এনেদৰে কাটি লৈছোঁ। আপুনি ইচ্ছা কৰিলে পাতলকৈও কাটি ল'ব পাৰে। এটা বাটিত 2টা কণী লৈছোঁ আৰু কণীখিনিত কাটি থোৱা পিঁয়াজ, কেঁচা জলকীয়া আৰু সোৱাদ অনুসৰি নিমখ দি ভালদৰে ফেটি লৈছোঁ। তিয়ঁহ, কেঁচা জলকীয়া, পিঁয়াজ, টমেটো চচ আৰু সোৱাদ অনুসৰি নিমখ দি ভালদৰে মিলাই লৈছোঁ। বাটিটোত মিলাওঁতে অসুবিধা হোৱাত সেইকাৰণে মই এটা প্লেটত গোটেইখিনি উলিয়াই ল'লোঁ আৰু গোটেইখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া এখন তাৱাত অকণমান মিঠাতেল গৰম কৰি লৈ তাতে বেটাৰটো 1 চামুচ ঢালি দিছোঁ আৰু এখন হেতাৰ সহায়ত চাৰিওফালে ধুনীয়াকৈ স্প্ৰেড কৰি লৈছোঁ। এনেদৰে কালাৰটো অকণমান চেঞ্জ হৈ অহাত ফেটি ৰখা কণীখিনি দি চাৰিওফালে স্প্ৰেড কৰি লৈছোঁ। সাইডৰ পৰা অকণমান মিঠাতেল দি লৈছোঁ। এতিয়া মিলাই থোৱা সালাডখিনি এনেদৰে দি লৈছোঁ। এখন হেতাৰ সহায়ত এনেদৰে ৰোল কৰি লৈছোঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 1
কণী ৰোলৰ দুটা ছাইড ৰংচুৱাকৈ ভাজি লৈছোঁ। একেবাৰে ইজি হয় বনাবলৈ আৰু খাবলৈও বহুত টেষ্টি আৰু হেল্ডি হয়। আপুনি নিজে সহজতে বনাই খাব পাৰে আৰু সৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে। এই ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টোত লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বাটনটো টিপি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে। ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনে পালে মোক জনাব। আজিলৈ ইমানেই। পুনৰ লগ পাম আন এটি নতুন ৰেচিপিৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।